নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো আজি এটা নতুন ভিডিঅ'লৈ। আজি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো, গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমৰ খবৰটো হৈছে লাভলিনালৈ ৰেনল্টৰ বিলাসী বাহন। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক দখল কৰা বক্সাৰ লাভলিনা বৰগোহাঁইক উপহাৰ হিচাপে ৰেনল্টে আগবঢ়াইছে এখন বিলাসী বাহন। অসমৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে অলিম্পিকত পদক লাভ কৰা লাভলিনাক লৈ সমগ্ৰ অসমবাসীৰ লগতে দেশবাসী গৌৰৱান্বিত হৈছে। অলিম্পিকত নিজ দেশক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভ কৰা লাভলিনাক সেয়েহে ৰেনল্টে আগবঢ়াইছে কাইগাৰ নামৰ বাহনখন। গুৱাহাটী মহানগৰৰ 6 মাইলত স্থিত ৰেনল্টৰ ইণ্টেগ্ৰা শ্ব'ৰুমত অনুষ্ঠিত এক অনুষ্ঠানত এই উপহাৰ লাভলিনালৈ আগবঢ়োৱা হৈছে। ৰেনল্টৰ বিক্ৰী আৰু বিপণন বিভাগৰ ভাইচ প্ৰেছিডেণ্ট সুধীৰ মালহোত্ৰাই লাভলিনাৰ হাতত এই বিলাসী বাহনখনৰ চাবি অৰ্পণ কৰিছে। লাভলিনাই এই উপহাৰ তেওঁ মাক দেউতাকক আগবঢ়ায়। দ্বিতীয় খবৰটো হৈছে চালক, হেণ্ডিমেন, পূজাৰী, নামঘৰীয়া পথৰ ব্যৱসায়ীলৈ সাহায্য। চাওক অসম কেবিনেটে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 100 দিন সম্পূৰ্ণ। চৰকাৰৰ 100 দিন উপলক্ষে বিশেষ পত্ৰিকা মুকলি। এই বিশেষ পত্ৰিকাৰ নাম অনিৰুদ্ধ যাত্ৰাৰ 100 দিন। চৰকাৰৰ 100 দিন সম্পূৰ্ণ কৰা উপলক্ষে অনুষ্ঠিত কৰা হৈছে কেবিনেট বৈঠক। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰিছে সংবাদমেল। এই সংবাদমেলত তেওঁ চৰকাৰে বিগত 100টা দিনত সম্পূৰ্ণ কাম কাজৰ খতিয়ান দাঙি ধৰিছে। সংবাদমেলত তেওঁ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। চৰকাৰে লোৱা সিদ্ধান্তই ৰাইজক স্পৰ্শ কৰিছে। 10 মে'ৰ পৰা 19 আগষ্ট পৰ্যন্ত 1,21,59,162 গৰাকীক ভেকচিন দিয়া হৈছে। প্ৰতিদিনে প্ৰায় 1.5 লাখ লোকক ভেকচিন দিব পাৰিছোঁ। এতিয়া ভেকচিন লোকচান হোৱা নাই। যোৱা 3 মাহত কৰোনাৰ সংক্ৰমণ 1% তললৈ নামিছে। কৰোনাৰ দ্বিতীয় ঢৌক নিয়ন্ত্ৰণ কৰিব পাৰিছোঁ। 1 লাখ নিযুক্তিৰ ৰূপৱালী যাত্ৰা আজিৰ পৰা আৰম্ভ হ'ব। মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ কৰিবৰ বাবে শনিবাৰে কোম্পানীসমূহৰ লগত MOU স্বাক্ষৰ কৰা হ'ব। NLFBক মূল সুঁতিলৈ অনাটো আমাৰ সফলতা। কুকি উগ্ৰপন্থীয়েও সম্পূৰ্ণৰূপে অস্ত্ৰ সম্বৰণ কৰিব। প্ৰধানমন্ত্ৰী আৱাস নিৰ্মাণ আগন্তুক 31 আগষ্টৰ পূৰ্বে 7 লাখ নিৰ্মাণ কৰিব। অসমৰ ভূমি সম্পূৰ্ণৰূপে সুৰক্ষিত হৈছে। APDCLে প্ৰতিমাহে 600 কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে। গুৱাহাটীত 3খন উদ্যানৰ কাম আৰম্ভ কৰিছোঁ। BTC অঞ্চললৈ শান্তি ঘূৰাই আনিছোঁ। কৃষি আত্মনিৰ্ভৰশীল হ'বলৈ আগবাঢ়িছোঁ। প্ৰতিদিনে 10 লাখ লিটাৰ গাখীৰ উৎপাদন কাম আৰম্ভ কৰিছোঁ। 6 লাখ টনলৈ ধান ক্ৰয়ৰ সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যৰ বিত্তীয় শক্তি বৃদ্ধি হৈছে। ভিতৰতে বিত্তীয় ক্ষেত্ৰত শক্তিশালী হৈছে অসম। 400তকৈ অধিক সিদ্ধান্ত লৈছে কেবিনেটে। প্ৰতি মাহত এখন জিলাত এখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। ছেপ্টেম্বৰ মাহত ধেমাজিত অনুষ্ঠিত হ'ব কেবিনেট বৈঠক। যোৱা 3 মাহত চাহ জনগোষ্ঠীৰ দৰমহা 205 টকা কৰাটো চৰকাৰৰ সফলতা। আজিৰ পৰা অৰুণোদয় আঁচনিৰ ধন প্ৰতিমাহে 1000 টকা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ভূগোল আৰু বুৰঞ্জীৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে বাধ্যতামূলকভাৱে অধ্যয়ন কৰিব লাগিব। গুৱাহাটীৰ সকলো বাছ ইলেক্ট্ৰিক হ'ব। SSCয়ে কোনো পেট্ৰল ডিজেলৰ বাছ নচলায়। 200খন ইলেক্ট্ৰিক বাছ ক্ৰয় কৰিব ৰাজ্য চৰকাৰে। 100খন CNG বাছো ক্ৰয় কৰিব ৰাজ্য চৰকাৰে। ক'ভিডৰ বাবে বন্ধ হৈ থকা বাছৰ চালক, হেণ্ডিমেনক প্ৰদান কৰা হয় 10,000কৈ টকা। এই সাহায্য প্ৰদানৰ বাবে এটা পৰ্টেল খুলিব চৰকাৰে। মন্দিৰৰ পূজাৰী আৰু নামঘৰীয়াক 15,000কৈ টকা দিব চৰকাৰে। পথৰ ব্যৱসায়ীকো অতি সোনকালে দিব সাহায্য। আগন্তুক বছৰৰ পৰা ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰযোজ্য হ'ব। প্ৰতিখন হাইস্কুলক হায়াৰ ছেকেণ্ডাৰীলৈ ৰূপান্তৰিত কৰা হ'ব। প্ৰতিখন জুনিয়ৰ কলেজত নৱম, দশম শ্ৰেণী থাকিব। নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণী ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মতে হ'ব। গুৱাহাটীৰ সকলো বাছক পৰ্যায়ক্ৰমে ইলেক্ট্ৰিক বাছ কৰা হ'ব। মূল্যবৃদ্ধি ৰোধ ৰাজ্য চৰকাৰে কৰিব নোৱাৰে, সেয়েহে অৰুণোদয় আঁচনি প্ৰযোজ্য কৰা হ'ব। সেৱা আৰু কাউন্সিল একত্ৰিত হ'ব। শেষৰ খবৰটো হৈছে যোৰহাটৰ কংকন কিশোৰ দত্তলৈ 2021 বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুবাৰ জিলিকিছে এইগৰাকী যুৱক শিক্ষকৰ নাম। নিৰ্দিষ্ট পৰিৱেশৰ মাজতে ৰাজ্যলৈ অহা ইটোৰ পাছত সিটো ভাল খবৰে আহ্লাদিত কৰিছে প্ৰতিজন অসমীয়াক। শেহতীয়াকৈ ঘোষণা কৰা 2021 বৰ্ষৰ দেশত 44 গৰাকী কৃতী শিক্ষকৰ তালিকাত এইবাৰ নাম সন্নিৱিষ্ট হ'ল টিয়কৰ বামুণপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যুৱ শিক্ষক কংকন কিশোৰ দত্তৰ। ছাত্ৰ-ছাত্ৰীৰ স্কুলীয়া পাঠ্যক্ৰমৰ লগতে শিক্ষা সম্বন্ধীয় সৃষ্টিশীলতা হ'ল কংকন কিশোৰ দত্তৰ অন্যতম আকৰ্ষণৰ অলংকাৰ। নিজৰ একাগ্ৰ সাধনা আৰু অধ্যয়নৰ বলত সফলতা অৰ্জন কৰা এইগৰাকী যুৱ শিক্ষকৰ সফলতাত আনন্দিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো জনালে অভিনন্দন। কংকন কিশোৰ দত্তই পূৰ্বতেও ৰাষ্ট্ৰীয় পৰ্যায়ত বুটলিবলৈ সক্ষম হৈছিল বহুকেইটা সন্মান। এখন গ্ৰামাঞ্চলৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক কংকন কিশোৰৰ এনে সফলতাই উৎফুল্লিত কৰিছে সতীৰ্থ শিক্ষক আৰু বৌদ্ধিক সমাজক। উল্লেখ্য যে অহা 23 আগষ্টত কৃতী শিক্ষকৰ সন্মানেৰে বিভূষিত কংকন কিশোৰ দত্তৰ কৰ্মৰত এইখন বিদ্যালয়ত দিল্লীৰ এটি দল উপস্থিত হৈ নিৰ্মাণ কৰিব শৈক্ষিক তথ্যচিত্ৰ। তিতাবৰৰ কংকন দত্তৰ লগতে ৰঙিয়াৰ KV দেউলকুচি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিনন্দ স্বৰ্গীয়াৰীও নিৰ্বাচিত হৈছে এই শিক্ষকৰ বঁটাৰ বাবে। ৰঙিয়া তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা কৃতী শিক্ষকগৰাকীক বিভিন্ন লোকে সম্বৰ্ধনা জনাইছে। সুদীৰ্ঘ 25 বছৰে শিক্ষকতা কৰি মানৱ সম্পদ গঢ়া শিক্ষকগৰাকীৰ কৃতিত্বক লৈ উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকল।